কবিতাৰ শিৰোনাম কৰোনা এক বিভীষিকা। কথা দেৱানন্দ গোস্বামী। কৰোনা যুদ্ধৰ সেনাপতিজন আজি নিৰ্বিকাৰ। ৰাজপথত চিঞৰি চিঞৰি কৈছে, দেহত এটোপাল তেজ থকালৈকে কৰোনা তোৰ বিৰুদ্ধে যুদ্ধ কৰি যাব। এদিন তোৰ বিভৎস হাতোৰা কেইখন চিনি পেলাম। তোৰ চোকা হাতোৰাৰ ৰাচুৰত আজি ছিন্ন ভিন্ন মানৱ দেহ। তোৰ বিভৎস অক্টোপাছ আলিংগনত শংকিত কম্পিত আজি মানৱ জাতি। তোৰ কুটিল হাঁহিত কম্পমান আজি মানৱ সভ্যতা। তোৰ অট্টহাস্য আজি ৰাজপ্ৰসাদৰ দেৱালবোৰত প্ৰতিধ্বনিত। ৰাজদৰবাৰত থকা সিংহাসনো আজি শূন্য। গভীৰ নিশাৰ নিস্তব্ধতা আজি ৰাজহাউলিৰ চিৰপহৰী। সমগ্ৰ মানৱ জাতি আজি তোৰ বাবেই গৃহবন্দী। গীৰ্জা মছজিদৰ মমবাতিডাল আজি নিষ্প্ৰভ। মন্দিৰৰ চাকিগছিত জ্বলি থকা শুলিতাডালো নুমাও। গীৰ্জা মছজিদ আৰু মন্দিৰৰ দেৱালত থকা ইটাৰ টুকুৰাবোৰে আজি তোৰ ভয়ত ফেকুৰি কান্দিছে। আমালৈ সিহঁতৰ কাতৰ অনুৰোধ, তোমালোকে আমাক স্পৰ্শ নকৰিবা। আমি অপবিত্ৰ হৈ যাম, আমি অস্পৃশ্য হৈ যাম। কিন্তু তইতো নাজান, আমি গৃহবন্দী হৈ তোৰ লগত যুঁজি আছো। তই জাননে বাৰু? গৃহবন্দী হৈ ব্ৰহ্মাস্ত্ৰ প্ৰাপ্তিৰ বাবে আমি আজি তপস্যাত নিমগ্ন। ব্ৰহ্মাস্ত্ৰৰ আঘাতত তোৰ মৃত্যু অনিবাৰ্য। সেই দিন আজি সমাগত। ব্ৰহ্মাস্ত্ৰৰ লিলিহান জুইত এদিন পুৰি ছাই হৈ যাব তোৰ গৰ্ব অহংকাৰ, তোৰ বিভীষিকা, তোৰ কুটিল হাঁহি, তোৰ বিভৎস হাতোৰাবোৰ। সেই শুভ দিনটোতে মানৱ জাতি তোৰ অভিশাপৰ পৰা মুক্ত হ'ব। মানৱ সভ্যতাৰ কঠীয়াতলিত সৃষ্টিৰ নতুন বীজবোৰৰ গজালি মেলিব। আমাৰ সপোনবোৰে আকৌ আমাৰ লগত লুকা ভাকু খেলিব। ধন্যবাদ।